কৰা যি অসভ্য হিচাপে চলা। এতিয়া সকলোৰে জীৱন ধ্বংস হ'বলৈ ধৰিছে। সেইবাবে মই এই ভিডিঅ'টো বনাবৰ বাবে সক্ষম হ'লো। কিন্তু আৰু এনেধৰণৰ মোৰ চকুলৈ চোৱা কাহিনীবিলাক ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাম। আপোনালোকে যদি বুজি পাব তেনেহ'লে ভালে আছে, যদি বুজি নাপায় তেনেহ'লে আপোনাৰ জীৱন ধ্বংস হ'ব পাৰে। কাৰোবাৰ জীৱন শৈশৱত ধ্বংসও হ'ব পাৰে, কাৰোবাৰ জীৱন শৈশৱত সলনিও হ'ব পাৰে। যদি তুমি অসভ্য কাম কৰিব খোজা তেনেহ'লে নকৰিব। জীৱন সলনিও হ'ব পাৰে, ধ্বংসও হ'ব পাৰে। কোনে জানে কি আছে, কাৰ মনত কি ভাৱনা, কোনো নাজানে।